মৰ্নিং মইনা কলেজে আকৌ কি খবৰ পালে কমেণ্ট কৰি জনাবচোন। আজি আকৌ এটা ভিডিঅ'লৈ আহিছোঁ। বহুত দিনৰ মূৰত আজি এনেকৈ পুৱাই উঠি পেলাই ভিডিঅ' বনাইছোঁ। আন্ধাৰে আছে দেখিছেনে, মানে 4টা বজাতে উঠিছোঁ। উঠি পেলাই মানে এঠাইত যাব লগা কাম আছে, বিশেষ কামৰ কাৰণে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে, কাৰোবাৰ লাভো হ'ব পাৰে বা নজনা কথা জানিবও পাৰে এইটো ভিডিঅ'ত। মানে এঠাইত কামত যাব আছোঁ, কিন্তু যিসকলে বেমাৰত ভুগি আছে বা সেইটোৰ কাৰণে চাব পাৰে, 4টামান বেমাৰত ভুগি থকা মানুহে চাব পাৰে, কিন্তু পিছলৈ কৈ আছোঁ কি কি বেমাৰ মানুহ। এয়া যাব ওলালোঁ, 6টা বাজিল। এয়া যাব ওলালোঁ, গা পা ধুই পেলাই ৰেডি হ'লোঁ। ওলাই পেলাই মানে কি বেমাৰ, মানে হাঁপানি, গেষ্ট্ৰিক আৰু চাইনিজ আৰু টনচিলৰ যিটো বেমাৰ, সেইটোসকলে চালেই হ'ল ভিডিঅ'টো। আৰু যিসকলে মানে কি চাব নিবিচাৰে সেইসকলে নাচালেই হ'ল। আৰু মোৰ মানে কি যাওঁতে ভালেই আছিল, হাঁহি মুখে গৈছিলোঁ, কিন্তু আহোঁতে মানে কান্দি আহিব লগা নিচিনা হ'ল। কিন্তু ভইচটো সেনেকেই দিছিলোঁ বাৰু, যাওঁতে ভালে ভাবিছিলোঁ দিম বুলি, কিন্তু আহি পেলাই আৰু বিষতে মানে জ্বৰে বিষে উঠি গৈছে। এয়া আহি পালোঁ পাঠশালা। দেখিছেনে, অভাৰ ব্ৰিজ বনাই ৰাস্তাৰ অৱস্থা নোহোৱা কৰি দিছে একদম। কিন্তু তেওঁ আৰুতো যাবই লাগিব ন, ৰাস্তা মানে চিনাকি নোহোৱা হৈ গৈছে, পুলিচ পইণ্টটো ভাঙি দিছে একদম। আমি আহিছোঁ মানে এয়া চাইনিজ ফুৰিব আহিছোঁ। এই দেখিছেনে, টনচিল, চাইনাছ, হাঁপানি, গেষ্ট্ৰিক ইয়াতে মানে আহিলে একদম ভাল হ'বই আৰু গেৰাণ্টি। মই ইয়াতে আহিছোঁ চাইনিজ ফুৰিব, আৰু ইয়াতে নম্বৰটো আছে, শুক্ৰবাৰে বন্ধ থাকে, বাকীকেইটা দিনত আহিব। আৰু সেই নম্বৰটো ফোন কৰি ল'লেই হ'ল। আৰু মই এটা চাইনিজ ফুৰিছোঁ, বহুত প্ৰমাণ পাইছোঁ, সেইকাৰণে আকৌ এইটো ফুৰিবৰ কাৰণে আহি গ'লোঁ। যিসকল নলবাৰী পাঠশালাৰ হয় সিহঁতে জানেই বাৰু, সিহঁতলৈকে বনোৱা নাই। যিসকলে নাজানে তেওঁলোকৰ বাবে বনাইছোঁ। এইটো পাঠশালা চকত নামি গ'লে বাওঁ চাইডে আহিলেই হ'ল, আৰু ইয়াতে পোষ্টাৰ লগাই আছে, আৰু তাতে ক'লেই হ'ল বোলে আমি চাইনিজ ফুৰিব যাম, তাতে লৈ যাই থৈ গৈ আহি। একো প্ৰব্লেম নাই, ভয় খাব লগা একো নাই, আৰু মানে ভাল হ'বই ইয়াতে আহি, একদম মানে প্ৰমাণ। আৰু অপাৰেশ্যন কৰাতকৈ ইয়াতে আহি দেখাই দিলে একো কথা নাই। মানে অপাৰেশ্যন কৰাটো চান্স থাকে হোৱাৰ, এইটো মানে চান্স নাথাকে। আৰু এনেকৈ মানে মুখ চুখ ফুলাই বিহতে মানে এনেকৈ আহিছোঁ। আৰু 10-15 দিনমান ৰেষ্টত থাকিব লাগিব, আৰু খোৱাটো মানি চলিলে মানে ভাল হৈ যায়। আৰু এয়ে মানে বিষতে মুখ চুখ ফুলাই পেলাই আহি আছোঁ। আৰু আহোঁতে মানে একদম প্ৰখৰ ৰ'দ, তেনেকৈ আহিছোঁ। 4টা বজাতো ৰ'দৰ কোব। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাই বাই আজিলৈ।